चुड़ैल तो कोई और है मेरे साथ चुड़ैला तो ट्रेनिंग থাকে ইয়াত কিমান জানি যাব ট্রেনিং থাকে কম পাই যায় 70 দিন क्या बेटा मम्मी पापा खो गया हाँ সেতু চাপ আপুনি সেতু তাতে আছে তাতেই যদি যাই কিবা থাকে তাতে কেনেকৈ যাব পাৰে আমিৰ কি গুঞ্জীবন একবাৰ ভাবি ল এই থাকে গাইস বৰ্তমান আমি আছো আমিৰ কা কেলা আমিৰ কেলা ওয়ার্নিং দিছি দেখোন হে ওয়ার্নিং দিছি ক্রকোডাইল আছে মানে এটা খবর বাপরে বাপ ক্রকোডাইল আছে मामुक को पास हो गया बताइए ड्रेस कर लिया अब बाप रे बाप वो देखो क्रोकोडाइल है देखा वार्निंग देखो मुठा लेकने हाँ हम जा रहे हैं वहाँ पे अब आगे हमें इधर को जा जाना ना ऐसा अम्बीर किला हाँ हाँ अम्बीर किला यहाँ तक क्रोकोडाइल আছে কিজানি गाइस किला तो साफ यार पर आए करेगी माय गॉड देख के डर लग रहा है जीप से भी जा सकते हैं लेकिन हम नहीं जाएंगे बस सल के जाने में ज्यादा मजा है हाँ सल के जाने में ज्यादा मजा है देखो देखो भैंस भैंसिया उधर क्रोकोडाइल भी है मामू तो फेंक दे मेरे को क्यों क्रोकोडाइल थोड़ा सा ये खा जाएगा ये चुड़ैला चुड़ैला चुड़ैल का भाई चुड़ैल तो कोई और है मेरे साथ चुड़ैला भूत मेरे साथ तो चुड़ैल कोई और है इसी से मैं इशारा कर रहा हूँ आप लोगों को पता चल रहा है ना पीछे से वीडियो बता चुड़ैला पूजा घूरिलो মানে আমি কভাৰ কৰিছিলোঁ ডিষ্টেঞ্চ মানে 7টা বজাত উঠিছিলোঁ 7টাৰ পৰা আপোনাৰ আমাৰ কোনোবা এটা আমাৰ পাৰ্টিৰে কোনোবা এটা মানুহে খানা বিচাৰি 2 ঘণ্টা পাৰ কৰি দিলে আমাৰ পাৰ্টিৰে কোনোবা এটা মানুহে খানা বিচাৰি 2 ঘণ্টা পাৰ কৰি দিলে তাৰে পিছত 8টা বজাত 8:30 বজাত আমি হেৰিত সোমালোঁ হাৱা মেলত সোমালোঁ তাৰপিছত গ'লোঁ চিটি পেলেছত তাৰপিছত গ'লোঁ আমি জলমহল তাৰপিছত গ'লোঁ আমি এইটো কি বুলি কয় উৎসৱাৰী তাৰপিছত এতিয়া আহিছোঁ আমিৰ কেলা আমি না আম্বিৰ কেলা কেনেকুৱা কষ্ট কৰি বনাইছিল ন আগতে সঁচাকৈ আগত মানে বস্তুবিলাক বনোৱা বস্তুবিলাক আচৰিত ধৰক দিয়ক লালকিল্লাতকৈও ডাঙৰ হ'ব কিজানি ডাঙৰ এলেকা এইটো আৰু একদম পাহাৰৰ ওপৰত না টপত বনাইছে জয়পুৰত যিখিনি বস্তু পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ কেনেকুৱা পাইছোঁ জনাব ভিডিঅ'টো যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ ইয়ে প্লেচ মানে আম্বেৰ কা কিলা তাতে যাম ভিতৰত अंदर घुस लिया চাওক কিমান হেৰিকৈ বনাইছে সেই পাহাৰৰ ওপৰত এনেকৈ পুৰা একে লাগি আছে তাৰ পৰা আৰু এনেকৈ মানে এনেকৈ ৱাল এখন আছে চব চাইডে এই এনেকৈ দেখিছেনে এখন ৱাল এনেকৈ আছে কিলাটোৰ কাৰণে ইমান হেৰি গৈছে মানে আগতে শত্ৰু বহুত বেছি আছিল কিজানি মানুহগিলাখনত চব চাইডৰ পৰা হামলা কৰিব নোৱাৰাকৈ এনেকুৱা ৱাল থৈ দিছে ৱাল খান্দি গাঁঠি থৈ দিছে কিছুমান হিষ্ট্ৰী যিবিলাক বস্তু আমি হিষ্ট্ৰীৰ কথা গমেই নাপাওঁ বাহিৰৰ মানুহবিলাকে ফৰেনাৰবিলাকে আহি পেলাই ইয়াতে পুৰা হিষ্ট্ৰীবিলাক গম পায় মানে সিহঁতে পঢ়ি চাই বস্তুটো পঢ়ি চাই পেলাই আহে ইয়াতে আহি পেলাই গোটেইখিনি বস্তু চাই হেৰি কৰে কিমান ফৰেনাৰ আছে ইয়াতে খোজকাঢ়ি আহি আছে আমাৰ কিছুমান মানুহে অলপ চিৰি খোজ কঢ়াৰ পিছতে মানে ভাগাত দাই যায় কি কৰিব আমাৰ মানে এক্সাৰচাইজ নকৰে নে মেক্সিমাম মানুহে ময়ে ভাগাত ধচকি নকৰোঁ বেলেগ কি ক'ম কিন্তু সেই বুলি কিছুমান বয়সীয়াল মানুহ আছে সেনেকুৱা নহয় আহি আছোঁ দিয়ক আধা আহি পালোঁ আৰু আধা যাব আছে টেনশ্যন নাই কিন্তু ইয়াতে এটা ফাইদা কি আছে জানে গোটেই ৰাস্তাই আপোনাৰ চাইডে খোৱা বস্তু বহুত আছে এইবিলাক কিবা কিবি চানা টানা আৰু ইয়াৰে মানুহবিলাকে নানান ধৰণৰ বস্তু খাই দিয়ক আমাৰ অসমৰ মানুহে সেইবিলাক বস্তু নাখায় ইয়াতে যি বস্তু খায় নহয় ভাজা পৰাটো বেছি খায় গোটেই ৰাজস্থানত আপুনি যিমান যাব চব খালি এনেকুৱা কালাৰৰ ঘৰ দেখিব সেইকাৰণে কোৱা হয় মানে জয়পুৰক পিংক চিটি বুলি ডাৰ্ক পিংক মানে পিংক চিটি বুলি কোৱা হয় সেইকাৰণে কোৱা হয় তেৰে ৰসকে কমৰ মইতো আহি পালোঁ আমাৰ যিকেইটা লগত আছে সিহঁত আহিব চাব মই সিহঁতৰ এক্সপ্ৰেশ্যনটো দেখাম কেনেকুৱা হয় আহি আছে আৰু বাইদেউ আহি পাইছে বাকী পাছে আহি আছে এইটো বাইদেউ আছে ৰ'ব
বাকীকেইটা ক'তবা দেখা দেখি মামুৰটো দেখা দেখি অ' বাকী তিনিটা ক'ত নাই নেকি এই আমি এটা বস্তু খাওয়া आशी जी तू ए वो माँ कितना करके भैया इसका 280 रुपये किलो नहीं इतना नहीं चाहिए हमें खाने के लिए चाहिए जितना आपको चेक करो पसंद आए देंगे अच्छा डेकोरेशन का तस्वीर दो तो सर राजस्थानी प्यारा बढ़िया तो है ये एक कर लेना बस आप भी चेक कर लो पसंद आए देंगे बस थैंक यू हमको खाने के लिए चाहिए खाली जितना आपको चाहिए किलो कितना बोला आपने 280 280 लो 50 रुपीज का दीजिए खाने के लिए चाहिए जितना कौन सा जूस है दोनों मिला के दीजिए दोनों मिला के दीजिए इसको क्या बोलते हैं गुंजी बोलते हैं सर आमिर की गुंजी मावी की आमिर की गुंजी बन त्यस्तो न तमाम तेज द विद्या এইটো খালে ল'ম আমি এতিয়া মানে হেৰি আহিব বল আহি যাব एनर्जी এনাৰ্জি আহি যাব এতিয়া আমি পুরো পাব যাব গম পাইছা চাহটোক দেখাই দিওঁ আৰু অলপ লাগে এইবোৰ দেখা পাত আছে নাই आइए सर उच्ची হা उच्ची 80 मामू एक चीज ले लिया बढ़िया चीज आ जाओ ए गुंजी 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 बढ़िया खाने से ताकत आएगा अभी ऊपर जा सकते हैं गुंजी है बढ़िया है अभी खाएंगा तो ऊपर जा सकते हैं पूरा दौड़ के क्या गुंजी क्या गुंजी खाने से पता चलेगा क्या गुंजी बाकी अभी तो हाजिर हो कि मोतरी भैरव जी का मंदिर है काल भैरव एक प्रणाम कर लेते हैं कि बेगे এটা স্টেপ আহিছে ৰ'ব আম্বিৰ কা কেলা চাই লওক এইটো কেলা আছিলে এইটো কেলাক প্ৰটেক্ট কৰিবৰ কাৰণে এই চাৰ হ'ব লাগিলে না এনেকৈ এনেকৈ গোটেই একদম চব চাইডে মানে ৱাল দিছে মানে গ্ৰেট অফ চাইনা ৱালৰ নিচিনা চব চাইডে দিছে পুৰা চাওক এখন ইয়াৰে ভিতৰত গাঁও এখন এটা কোনোবা মানুহ এতিয়া নতুন নতুনকৈ ঘৰ বনাইছে কিজানি আগতেতো এইগিলা পুৰণাই এইটো মন্দিৰ ভিতৰত বাপৰে বাপ সঁচাই ভাল লাগছে দিয়ক জেগাখিনি এইবিলাক বস্তু কোনো চাব লগা বস্তু হা ক'ত তাতে যাব খুজিছিলা ব'লা একবাৰ ভাবি ল खूब जब उच्ची এই থাকে मैंने क्यों ना তাতে যাব বোলে তাতে যাব বোলে মানুহ বহুত মানুহ ৰে বাপৰে বাপ ইমান মানুহ হৈছে কোনদিনা বোলে একো বেছি মানুহ হয় আজি এইখিনি মানুহ হৈছে খালি क्या बेटा मम्मी पापा खो गया हाँ তাতে গেছিলো বহুত লম্বা লাইন এই লম্বা লাইনত টিকেট কাটি পেলাই ভিতৰত সোমাব লাগি আমি ঘূৰি যোৱা নহ'ব আৰু একেই বস্তু তাতে যি বস্তু দেখিছে ইয়াতো সেই বস্তু একেই হ'ব সেইকাৰণে আমি এতিয়া আমি যাম বাহিৰত মামুৰ কষ্ট হৈছে বহুত তাই জিপচি ল'ব হ'লে তাই ক'লে খোজকাঢ়ি যাম ভাল লাগিব আধা ভাবি ভাল শিক্ষা হৈছে আৰু আমি দিয়ক যাব লাগিব বহুত জেগা হেৰি ৰখি থাকিব নোৱাৰোঁ লাইন ৰখি থাকিব নোৱাৰোঁ মানে লাইন ৰখি থাকিলে যিখিনি চাব লগা বস্তু সেইখিনি বস্তু চাব নাপায় এটা জেগাত বহুত সময় ক্ষতি কৰিব নোৱাৰে সেইকাৰণে নামি আহিলোঁ যিমান স্পীডত কামানি কৰিব পাৰে সিমান ভাল বনাইছিলোঁ কষ্ট কৰি বনাইছে কিন্তু এটা বস্তু দেখা সেইখিনি যে আপুনি দেখিছে এইখিনি গাঁওখিনি যে দেখিছে এই গাঁওখিনি পিছত বনাইছে আগতে ইয়াতে গাঁওখন নাছিল নতুনকৈ বনাইছে এই গাঁওখিনি এই কিলাৰ ভিতৰত মানে ইয়াতে ৰজনী চাহিত্য বিচাৰিছে প্ৰটেকশ্যনত আৰু জিপচিবিলাকে দি এনেকৈ জিপচি দি লৈ যায় জিপচিয়ে 500-600-1000 যদি যেনেকৈ পায় সেনেকৈ লৈ পেলাই যায় কিন্তু আমিও প্ৰাইভেট গাড়ীখন লৈ পেলাই আহিব লৈ ওপৰ লাগি চিষ্টেমটো আছিল গাড়ী যোৱা মই বিদ্যা কচম আচৰিত মানিছোঁ এনেকুৱা জেগা মই দেখা নাই মানে এনেকৈ ইমান ডাঙৰ এলেকা এটা ৱালেদি ঘেৰি ৰাখছি ৰাখি পেলাই আপোনাৰ এটা পেলেচ এটা বনাইছে আৰু কেনেকুৱা ধুনীয়া বনাইছে বস্তুবিলাক কিমান বা শ বছৰ আগতে বনাইছে নে এতিয়ালৈকে কি ধুনীয়া হৈছে একদম পুৰা একদম কোনো এটা ক্ষতি নাই ইমান ধুনীয়া হৈছে গোটেইখিনি বস্তু এটা বস্তু চাবচোন ৰজাবিলাকে আহিল ধৰক সেইটো ধৰক ৰাস্তা এইটো ৰাস্তা এনেকৈ আহিল একেলগে আহিল
একেলগে আহিম একেলগে আহি পেলাই ইয়াৰ পৰাই এইখিনিতো গাড়ী সোমাব কোনো ৰাস্তা নাই আহি পেলাই গ'লে দোলাই দি আহি পেলাই আপোনাৰ এনেকৈ এই চিৰি বগে তাকালেকি যাব ৰজাইতো আপোনাৰ খোজকাঢ়ি পেলাই তাকালেকিটো নাযায় বা ৰাণীটো খোজকাঢ়ি পেলাই তাকালেকি নাযাব দোলাই দি এনেকৈ লৈ পেলাই তাকালেকি লৈ যাব লগা হয় বাপৰে দেখছি আগতে হেলিকপ্টাৰ নাছিল এনেকুৱা বোলে হেলিকপ্টাৰত আহিব আৰু এইটোতো বাদ দিলোঁ সেইটো চাওকচোন আপুনি সেইটো তাতে আছে তাতেই যদি যায় কিবা থাকে তাতে কেনেকৈ যাব পাৰে এই ৱাল দেখিছে না ৱাল কাষে চিৰি আছে চিৰি দি এনেকৈ যাব পাৰে চিৰিকেইখন মই দেখাওঁ ৱাল কাষে এই ৱাল দেখিছে এই ৱালখন দেখিছে না ৱালখন কাষে কাষে যি এই কাষে কাষে যি চিৰি আছে সেই চিৰি দি একদম ওপৰলৈকে আছে ওপৰত মানে একোটা হেৰি আছে ঘৰ নিচিনা যেনেকুৱা আজিকালি পুলিচ পইণ্ট থাকে সেনেকুৱা আছে চব চাইডে এইটো চাইডে দেখিছে না এইটো চাইডেও আছে সেইটো ৱাল চব চাইডে আছে মানে ৰজা মহাৰজাৰ কাৰণে কিজানি লাখ মানুহ আছিলে তাৰমানে কাম কৰাৰ কাৰণে কিবা কৰাৰ কাৰণে ইমান ডাঙৰ পেলেচ এটা চাফ চিকুণ কৰি ৰাখিব লাগে এতিয়া এনেকুৱা হৈছে আৰু আগতে বা কেনেকুৱা আছিল সিহঁতি বয়স সময়ত সঁচা কিছুমান কথা চিন্তা কৰিব লগা কথা কিন্তু বলক তলত নামি যাওঁ এতিয়া আপোনাৰ বাজিল 3:15 আৰু বহুত জেগা চাব লগা আছে আৰু খাব লগাও আছে খাইলৈ হ'লে যাব বহুত দেৰি হৈ যাব সেইকাৰণে বলক যাওঁ ইয়াত কোনো আহিব নাই মই অলপ আগতে আহিব ন মই অলপ স্পীডত আছোঁ মানে এনে বহি আহি থাকাতকৈ একেবাৰে আহি পেলাই তলত ৰেষ্ট লোৱা ভাল আৰু আহোঁতে ইমান কষ্ট নহয় যাওঁতেহে অলপ কষ্ট আহোঁতে ইমান কষ্ট নাই মানুহ কিন্তু হৈছে দিয়ক বাপৰে বাপ মানুহ দেখছি না একদম ফুল মানুহ আৰু কিমান মানুহ আহি আছে হিচাপ নাই তাতে বাপৰে বাপ এই মানে গোটেইখিনি বস্তু এইখিনি যিমান বস্তু আছে ইয়াতে চব বস্তু অকল ইয়াৰ পৰা নাই মানে ইয়াতে পোৱা নাই চব বস্তু বহুত জেগাৰ পৰা আনিছে এনেকুৱা ধৰক আপুনি লালকিল্লাটো বনাওঁতে তাৰে পৰা হেৰি আনিছি কিবা টাইলছ কভাৰ পাই আনিছি অমুক বস্তু কভাৰ পাই আনিছি এইটো বস্তু কভাৰ পাই আনিছি সেনেকুৱা ইয়াতে মানে চব জেগাৰ পৰা বস্তু আনিছে আৰু হাতী দি টানি আনিছি কিবা দি টানি আনিছি আনি পেলাই ইয়াতে বনাইছি নদী আনিছি এই সান্দুৰ পৰা আহিব ৰজা ৰাজত্ব আছিল না সেই সান্দুৰ পৰা ৰজা আহিব আহি পেলাই এটেক কৰিব এখন দিনৰ পৰা ৰজা আহিব এটেক কৰিব সেইকাৰণে এনেকৈ চাৰৰ ফালৰ পৰা ঘেৰি ৰাখি পেলাই প্ৰত্যেকৰ কাৰণে এনেকৈ ৰাখিছিল আৰু আগত দিলোঁ বোলে তাতে ধৰক একদম ওপৰতে এটা দেখিছে না তাতে এটা কোনোবা হেৰি আছে মানে চিপাহী এটা আছে এই সেইবাৰ চাইডত আৰু কিমান কিলোমিটাৰ দূৰ তাতে এটা চিপাহী আছে সেই চিপাহীকেইটাই এইটোৰ পৰা সেইটো লাগি বোলে সিহঁতক হেৰি সেই শিঙীয়া বজাই পেলাই হেৰি দিছিল আপডেট দিছিল শিঙীয়া বজাৰ ষ্টাইল আছিল কেনেকৈ কোনটো শিঙীয়া বজাব ধৰক যদি শিঙীয়াটো কিবা বেলেগ ষ্টাইল বজাব সিহঁতে গম পাই যায় মানে আগতে ট্ৰেইনিং থাকে সিহঁতে কিবা যেনেকৈ বজাব ট্ৰেইনিং থাকে গম পাই যায় বোলে 70 শিঙীয়া বা লাঞ্চৰ শিঙীয়া লাঞ্চ খাব আছে শিঙীয়া বজাইছি বা ডিউটি শেষ হ'ব আছে শিঙীয়া বজাইছি এনেকুৱা আছিল বোলে কিলা বহুত আছে ৰাজস্থানত কিবা লাগছে মস্ত পানী অলপ খাই লওঁ ৰ'ব পানী বনাব দিছোঁ ৰ'ব চ'দা পানী এটা খাই লওঁ 10 रुपये का पानी का बोतल मिलता है यहाँ पे